Sande kuntu? Itu. Akunar amma kuntu? Itu kamera. Akunar amma kuntu? Mur sande kuntu san? Mur sande kuntu? Moon kuntu? হাই এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালনে সকলো আমি আলহামদুলিল্লাহ ভালে আছো আজি হৈছে জুন মাহৰ 4 তাৰিখ সকলোকে মমছন হেপিলা ফৰ এনটি ভিডিঅ'লৈ স্বাগতম জনাইছো তেতিয়া বহুত গৰম আছিল সেইকাৰণে ৰাতিপুৱা ইয়া সক লৰা একদম মানে উদং হৈ আছে এতিয়া মানে প্ৰায় 10টা বাজিব আৰু মই ক্লাছত যাম যেটো মই শিকি আছো আপোনালোকে যোৱা দুটা ভিডিঅ'ত দেখিছিলে নহয় মেকআপ ক্লাছ শিকি আছো মই এতিয়া প্ৰফেচনেল মেকআপ আৰ্টিষ্টৰ ক্লাছ কৰি আছো তাত যাবলৈ ওলাইছো সেইকাৰণে ভাবিলো লৰাৰ লগত অকনমান সময় খেলা ধুলা কৰিলো কিবা কিবি কথা চতা পাতিলো যেহেতু মই যাম গৈ 3-4 ঘণ্টা মান সময়ৰ কাৰণে সেইকাৰণে এতিয়া অকনমান কিবা খুৱাই আছো লেকটোজেন অকনমান কাৰণ মই থাকা টাইমত নাখায় আৰু ক্লাছত থাকা টাইমত তেনেকে আৰু ৰেডি হৈ গাপা ধুই মেলি খাই বই উলাই আহিলো এয়া ৰাস্তাত ৰখিলো টমটম আহা নাই টমটম আহিলে উঠি পেলাই যাম গৈ আৰু এয়া টমটম আহিছে আৰু এয়া গৈ আছো আজি মিষ্টাৰৰ কিবা কাম আছে সেইকাৰণে তেও লৈ যোৱা নাই কিন্তু তেও মাজে মাজে লৈ যায় আপোনালোকে দেখা পাইছে নহয় গতিকে এয়া গৈ আছো আৰু এয়া হৈছে ডিউকেয়াৰ হস্পিটেল অকনমান দেখুৱাই দিছো আৰু আপোনালোক সকলোৱে চিনি পায় ন নগাঁৱত হয় এটো নগৰ বাহিৰত থকা সকলেহে চিনি নাপাব এয়া আহি পাই গলো ব্লুবাৰ্ড হোটেল আৰু গৈ আছো আজি মোৰ দেৰি হোৱা যেন লাগিছে কাৰণ 10টাৰ 15 মিনিট মান আগতেহে মাত্ৰ ওলাইছিলো 15ৰ পৰা 20 মিনিট মান লাগে আহোতে কিজনী 10টা মান হৈ গৈছে নেকি এতিয়া ৰুমত গৈ পেলাই এয়া চাইছো পুৰা সবে জেগা বহি আছে তথাপিও 3-4 জনী আহা নাই মোৰ নিচিনা তেওঁলোকৰো দেৰি হৈছে আজি হৈছে আমাৰ 4 নম্বৰ দিন আৰু আজি হ'ব হেয়াৰ ষ্টাইল এয়া মই মোবাইলটো থৈ মেলি প্ৰথমতে বেগটো থৈ লওঁ আজি হ'ব আমাৰ হেৰি চুলিৰ ডিজাইন মানে হেয়াৰ ষ্টাইলিং কেনেকৈ কি কৰা যায় মই কিন্তু জীৱনতো কেতিয়াও মোৰ চুলিৰ ষ্টাইল কৰা নাই এয়া হৈছে মুস্কান আৰু পুৰা পোজ দি আছে আৰু এয়া হৈছে জয়া বা হাই দি আছে আৰু এতিয়া এনে মুস্কানৰ অকনমান কথা পাতি আছো আৰু তোমাৰ মুস্কানে সুধি আছে ঘৰ ক'ত কি কথা এয়া কথা চতা পাতিলো আৰু এতিয়া ক্লাছত আহিব মেম টাইম হৈ গৈছে গতিকে এয়া ক্লাছত মেম সোমাইছে আৰু এতিয়া তাইক লৈ গৈছে তাইৰ নাম হৈছে ৰিকিতাৰ বহি গৈছে তাৰ চুলিখিনিত কিবা কিবি কৰি পেলাই আমাক দেখুৱাব মানে মেমে কি ক্ৰিম্পিং কৰিব নেকি নে কিবা কি কৰিব এইবিলাক নামো নাজানো দেই পাই কাৰণ আজিলৈকে কেতিয়াও কৰাও নাই বুজিও নাপাওঁ আজিলৈকেতো চুলিৰ ডিজাইন মই একোৱে নাজানো মানে ক'ব গ'লে মই একোৱে গম নাপাওঁ কিন্তু আজি এটা ভাল হ'ব দুজনীয়াকে আকৌ আজি গ্ৰুপ হ'ব যেনেকুৱাকে যোৱা ভিডিঅ'ত চাইছিলে সেলফ প্ৰেক্টিস ডে আছিলে তেনেকুৱাকে আজি মানে প্ৰেক্টিস কৰাব প্ৰথমতে মেমে দেখুৱাই দিব তাৰ পিছত প্ৰেক্টিস দিব সবেই কৰিব লাগিব ইজনীয়ে সিজনীৰটো মই আৰু কাৰ লগত কি কৰো ঠিক নাই কাৰণ মইতো চুলি ডিজাইন একোৱে নাজানো এতিয়া মেমে কিবা কিবি দেখুৱাই আছে আৰু কৈ আছে সবেই ভিডিঅ' কৰাত বিজি ভিডিঅ' কৰিব মেমে কি কৰে কেনেকৈ কৰে আৰু ভিডিঅ' কৰিলে মেমে ভালহে পায় বেয়া নাপায় গতিকে ময়ো অকণমান ভিডিঅ' কৰি আছোঁ সেইকাৰণে সবেই বিজি ভিডিঅ'ত মোবাইল লৈ কাৰণ সবখিনি মোবাইলত ৰেকৰ্ড হৈ থাকিব তাৰপাছত সবেই চাই থাকিব পাৰিব এয়া মেমে পুৰা দেখুৱাই লৈছে কৈ দি আছে আৰু কৈছে যাৰ অসুবিধা হয় যদি কাৰোবাৰ অসুবিধা হয় বেছি ওচৰৰ পৰা চাব বিচাৰে তেনেহ'লে উঠি পেলাই ওচৰত থিয় হৈ পেলাই চাব পাৰে এনেকুৱাকৈ কৈছে এতিয়ালৈকে কোনো যোৱা নাই কিন্তু সবেই কথা পাতি আছোঁ যাম বুলি ভাবি আছোঁ এনেকুৱাকৈ আপোনালোকেও চাই থাকক গোটেই ভিডিঅ'টো চাবচোন আজি মোৰ চুলিৰ ডিজাইন চাবচোন মোৰ হেয়াৰ ষ্টাইল কৰিছে প্ৰিয়ংকাই কিমান ধুনীয়াকৈ কৰিছে কি ক'ম আৰু বহুত ধুনীয়াকৈ কৰিছে গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব তেতিয়াহ'লে চাব পাৰিব আৰু এতিয়া মেমে ক্ৰিম্পিং কৰি পেলাই দেখুৱাই আছে
আৰু কৈ আছে এজনী এজনীকৈ আহি পেলাই চবেই কৰিবা কাৰণ কৰিলেহে শিকিব পৰা যাব আৰু মইতো কৰিমেই কাৰণ মই কেতিয়াও কৰা নাই কৰা দেখাও নাই মই যদি পাৰ্লাৰৰ ভিতৰতে সোমাই পোৱা নাই আজিলৈকে কোনেও বিশ্বাস নকৰিব ক'লে ক'ব যে এজনী ইমান গাঁৱলীয়া নে যাওঁ একদম মই মানে কি ক'ম গাঁৱলীয়াতকৈও গাঁৱলীয়া কাৰণ মই না মেকআপ কৰিব পাৰোঁ না ফেচিয়েল কৰিব পাৰোঁ না আজিলৈকে কৰা দেখিছোঁ না পাৰ্লাৰত গৈছোঁ না থ্ৰেডিং কৰোঁ না একো কৰোঁ গতিকে এটাই ষ্টাইল অকণমান জানো আৰু ক্ৰীম পাউডাৰ লিপষ্টিক এইবিলাক লগাওঁ কাজল চাজল এইবিলাক লগাব পাৰোঁ আৰু গতিকে ভিডিঅ'টো চাই থাকক আৰু কিমানো বকি থাকিম ন আপোনালোকৰ আমনি লাগি যাব এইবিলাক শুনি শুনি গতিকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক এয়া চেলেনা হয় চবেই কৰি আছে আৰু তাই হৈছে ভানুপ্ৰিয়া তাই হৈছে নেলিৰ জাগিৰোড নেলিৰ পৰা আহিছে বহুত দূৰৰ পৰা ইয়াত আহিছে চবেই মই ওচৰতে আছোঁ বাৰু আৰু এয়া হৈছোঁ এতিয়া মই নিজে গৈছোঁ মোক মেমে কিবা কিবি দেখুৱাই দিছে আৰু মই কৰি আছোঁ কাৰণ কেতিয়াও কৰা নাছিলোঁ তথাপিও হাতখন যে কপা নাই মোৰ সেইটোৱে ধন্য আৰু কৰিব পাৰিছোঁ মই 3-4 বাৰমানকৈ কৰিলোঁ আৰু এইফালে কোনোবাই মোৰ ভিডিঅ'টো কৰি আছে আৰু পূৰা হাঁহি আছে কিবা কিবি কৈ আছে মোৰ ফালে চাই সেইকাৰণে ময়ো অকণমান এনেকুৱা কৰিলোঁ আৰু এতিয়া কৰিবলৈ পাইছোঁ যেতিয়া ভালেই লাগি আছে কাৰণ কেতিয়াও নকৰা কামটো যেতিয়া প্ৰথমবাৰতে কৰিব পৰা যায় বহুত ভাল লাগে নহয় জানো আজি মই প্ৰথমবাৰ কৰিছোঁ তথাপিও কৰিব পাৰিছোঁ গতিকে এনেকুৱাকৈ কৰিলোঁ আৰু এইটো কি কৰিব লাগিব আমি ফ্লিপকাৰ্টৰ পৰা কিনিব লাগিব এইটো মই তোমালোকৰ লিংক দি দিম ঠিক আছে এইটো তোমালোকৰ কাপোৰৰ হয় বাট কেতিয়াবা যদি নিজৰ বনাব হয় তেতিয়াহ'লে কি কৰিবা ফেক চুলিবিলাক আহে ন ঠিক আছে ফেক চুলিত এক্সট্ৰা এটা ইনভেষ্টমেণ্ট কৰিব নালাগে যদি থাকে বেছিকলি মই ফেক চুলি ৰাখোঁ বিকজ আমাৰ কেতিয়াবা মডেলৰ শ্বৰ্ট হেয়াৰ থাকে ঠিক আছে তো কি হয় এইখিনি চুলি এনেকৈ কৰি পেলাই ঠিক আছে ইয়াত কি হয় নেট আহে নহয় নেট সুপাৰ নেট ঠিক আছে এইটো নহয় ইয়াতকৈও পাতলা নেট আহে বজাৰত পোৱা যায় ঠিক আছে তো আমি কি কৰোঁ এনেকৈ কৰি পেলাই যিটো শ্বেপ লাগে এইটো আৰু আমাৰ ধুনীয়াকৈ এটা পফৰ শ্বেপ থাকিব লাগিব পফৰ শ্বেপ বনাই পেলাই ঠিক আছে এইটো তেনেকৈয়ে বনাই হৈছে যদি বিচাৰ নিজেও কেনেকৈ বনাব পাৰে সেইটো মই বুজাই দিছোঁ फर्स्ट ऑफ ऑल इसमें क्या किया गया है ये वाला जो है बाल इसमें लंबा करके मोटा करके लिया गया है उसके बाद इसको पफ से अच्छे से वाइंड किया गया है ओके এইখিনি বুজাই দিয়াৰ পাছত এতিয়া মেমে কৈছে তোমালোক ওচৰত আহি যোৱা মই এতিয়া হেয়াৰ ষ্টাইল কৰিম আহি পেলাই থিয় হৈ চাই লোৱা কেনেকুৱা এয়া তাৰ চুলিখিনি চাওকচোন ক্ৰিম্পিং কৰাৰ পিছত এনেকুৱা হৈছে আৰু এতিয়া চবেই মোবাইল লৈ বিজি ৰেকৰ্ড কৰিব আৰু মই মোবাইল লৈ সিহঁতক কৰি আছোঁ চবকে কৰি আছোঁ আৰু এয়া চাওঁ মেমে কি ডিজাইন বনাই আছে এইটো এটা কিবা ৰ'জ বনাব সেইকাৰণে এনেকুৱাকৈ বেনুটো কাটিছে আৰু পাতলাকৈ আৰু এজনী হৈছে স্নেহা তাই হৈছে বুঢ়াগাঁৱৰ মৰিগাঁও ডিষ্ট্ৰিক্ট পৰিছে নেকি বুঢ়াগাঁৱৰ তাই ইয়াতে নগাঁৱত থাকে গাৰ্লছ কলেজত পঢ়ে
আৰু এয়া চাওক ডিজাইনকেইটা কি ক'ম আৰু দেখুৱাব পৰা নাই অকণ দেখুৱাই আছোঁ আৰু এনেকুৱাকৈ মেমে দেখুৱাৰ পিছত এতিয়া আমাক নিজে মানে প্ৰেক্টিচ কৰিবলৈ দিছে যিকেইটা ডিজাইন দেখুৱাইছে সেইকেইটা বনাব দিছে 4টা নে 5টা ডিজাইন দেখুৱাইছে এতিয়া মইতো নোৱাৰোঁ সেইকাৰণে মই বহি গৈছোঁ মই কৈছোঁ মোক বনাই দিয়া কিন্তু যিজনীয়ে বনাব তাইতো ভালেই হ'ব ন প্ৰিয়ংকাই বনাই আছে তাই শিকিব পাৰিব এয়া চাওকচোন মোৰ পাফটো কি ধুনীয়া হৈছে আৰু এয়া মেম বহি আছে পাছফালে চবকে চাই আছে আৰু এইজনী হৈছে জয়াবাক বনাই আছে ভানুপ্ৰিয়াই মই মানে বহুত হেপী কি ক'ম মোৰ চুলি ডিজাইন মই নিজে চাই মেলি আচৰিত হৈ গৈছোঁ কাৰণ কেতিয়াও কৰা নাছিলোঁ না সেইকাৰণে ভাল লাগি আছে মোৰ আৰু প্ৰিয়ংকাই কৰি আছে বহুত ধুনীয়াকৈ কৰিছে আৰু একচুৱেলি কি হৈছে মোৰ চুলিখিনি অলপ তেলতেলীয়া এনি টাইম কিবা নহয় কিবা মানে দি থওঁ মানে চুলিখিনি একদম পূৰা যেনেকৈ মানুহে চেম্পু কৰি পেলাই উৰাই ৰাখে মই এনেকৈ নাৰাখোঁ সেইকাৰণে তেলতেলীয়া কাৰণে অকণমান ধুনীয়া হৈছে বোলে এয়া চাওকচোন অকণমান ফটো এটা দি দিছোঁ আৰু ভিডিঅ'টো এয়া চাওক গোটেইখিনি গোলাপ ফুল হৈ আছে তলত ৰ'জ দি দিছে আৰু ওপৰত এইটো পাফ নে কি কয় এইটো বনাইছে এয়া চাওক ভিডিঅ'টো মোৰ কিন্তু বহুত ভাল লাগিছে মোৰ নিজৰ ডিজাইন চুলিৰ ডিজাইন বেলেগে বনাইছে কিন্তু মোৰে ভাল লাগি আছে মইহে এনেকুৱাকৈ বনাব পৰা নাই সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু এয়া চাওক এতিয়া প্ৰিয়ংকাই মোৰ চুলিৰ এইখিনি খুলি আছে যিহেতু ইয়াত বহুত ক্লিপ গেজেট আৰু কিবা কিবি সোমাই আছে ন পাফ চাফ সোমাই আছে সেইকাৰণে এইখিনি মানে ওলাব লাগিব সেইকাৰণে চুলিৰ ডিজাইনটো খুলি আছে আৰু মোৰ চুলিৰ ডিজাইনটো মানে চুলিখিনি খুলি ধুনীয়াকৈ হেৰি হোৱাৰ পিছত তাৰপিছত আৰু মই প্ৰিয়ংকাৰটো কৰিবলৈ ট্ৰাই কৰিম আগতে ভাল লাগিছিল এতিয়া মনটো বেয়াহে লাগি গৈছে মোৰ ডিজাইনটো ধুনীয়া হৈছিলে ভাবিছিলোঁ ঘৰলৈ লৈ আহিম কিন্তু নোৱাৰিলোঁ কাৰণ বহুত কিবা কিবি ন ইয়াত সোমাই আছে ক্লিপ চিপ ইটো সিটো গেজেট এফালে ডাঙৰ খোপা যে সেইবিলাক সোমাই আছে ন চুলিৰ ভিতৰি সেইকাৰণে এয়া খুলি দিলোঁ আৰু এনেকুৱাকৈ আজি আমাৰ প্ৰেক্টিচ খতম হৈছে আৰু এতিয়া যাবলৈ সময় হৈছে যাৰ কৰি পেলাই হৈ গৈছে তেওঁলোকো গুচিও গৈ আছে গতিকে আমিও যাওঁ এয়া চুলিখিনি খুলি দিলোঁ এতিয়া অকণমান আঁচুৰি পেলাই যামগৈ আৰু নামি আহিলোঁ ঠাণ্ডা হৈ থাকক গাত এতিয়া বাহিৰত অহাৰ লগে লগে একদম পূৰা গৰম পানী আছে ডেইলি মাথা বিষায় মই কালি এনেকুৱা হৈছে ভিক্স সানিছোঁ 2-3বাৰকৈ পানী দিলোঁ তেল দিলোঁ সেইকাৰণে আজি চুলিখিনি তেল দিলোঁ এনেকুৱাকৈ নামি আহি ইয়াত এটা ডাঙৰ গ্লাছ থোৱা আছে গ্লাছ আছে ৱালত লগোৱা এয়া গ্লাছত চবেই ভিডিঅ' চিডিঅ' কৰি আছে ফটো মাৰি আছে মোৰ বাৰু ফটো উঠিবলৈ ইচ্ছা নাই বহুত গৰম মানে গৰমৰ কাৰণে মানে ৰখিব পৰা নাই আৰু ইমানেই গৰম আৰু এইটো ভিডিঅ' হয়তো আপোনালোকে এতিয়া পাইছে এতিয়া এসপ্তাহ ধৰি বৰষুণ বহুত ঠাণ্ডা পৰিছে কিন্তু এইটো বহুত আগৰ ভিডিঅ' হয় জুন মাহৰ 4 তাৰিখৰ ভিডিঅ' সেইকাৰণে বহুত গৰম বাৰু তেতিয়া আৰু এয়া অকণমান দোকানৰ পৰা ভাবিলোঁ কিবা কিবি কিনি লওঁ ল'ৰা আছে যিহেতু ঘৰত লৈ পেলাই গুচি যাওঁ আৰু এয়া আহি পাই গ'লোঁ ৰুম আৰু কাপোৰ চাপোৰ নোখোলাকৈ ল'ৰাক সাৱটি ধৰিলোঁ চুমা তুমা খালোঁ আৰু এতিয়া ভাবিলোঁ এয়া মানে চৰ্বত আনিছোঁ জুচ কিবা এটা আনিছোঁ এইটো নাম কি ভালকৈ দেখা পোৱা নাই এইটো আনিছোঁ এতিয়া খাব দিলোঁ আৰু এয়া দেখিছোঁ আহি পেলাই একদম পকাত হৈ আছে আৰু কি ক'ম গৰমত ৰখিব পৰা নাই বোলে গেঞ্জি এটাও বোলে পিন্ধালে চিঞৰি থাকে সেইকাৰণে এনেকুৱাকৈ ৰাখিছে আৰু এতিয়া খাব বুলি কৈ আছে গতিকে ভাবিলোঁ যে খুৱাই দিওঁ অকণমান কিন্তু নাখায় আৰু এনেকুৱাকৈ মাক পুতেকে হাঁহি ফূৰ্তি আকৌ কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আজিলৈ বাই বাই থেংক ইউ